নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এছএমএছ এডুকেশ্যন চেনেলটোলৈ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীদেৱে ৰচনা কৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ নামৰ পাঠ্যৰ প্ৰশ্ন আৰু ইয়াৰ উত্তৰসমূহ। তাৰে ভিতৰত আজি মই অতি চমু প্ৰশ্ন আৰু চমু প্ৰশ্নসমূহ আলোচনা কৰিম, আৰু দীঘলীয়া প্ৰশ্নখিনি মই 2-3 ভিতৰতেই আপোনালোকৰ মাজত লৈ আহিম। তেনেহ'লে আহক সময় নষ্ট নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। ক অংশৰ অতি চমু প্ৰশ্ন 1 নম্বৰ, বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মন আৰু বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে। 2 নম্বৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি? উত্তৰ, বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাছৰ আক্ৰমণ। এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা বা বীজাণুৰ দ্বাৰা বসন্ত ৰোগ সৃষ্টি হয়। এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা বসন্ত ৰোগ সৃষ্টি হয়। 3 নম্বৰ প্ৰশ্ন, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়? উত্তৰ, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়। 4 নম্বৰ, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰ ৰোগ নিৰাময় কৰিব পাৰেনে? উত্তৰ, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি। 5 নম্বৰ, ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। উত্তৰ, দৃষ্টি। এতিয়া আহিছোঁ খ অংশৰ চমু প্ৰশ্নৰ ফালে। 1 নম্বৰ, সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত? কিছুমান মানুহে হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা মানুহৰ ৰোগ নিৰাময়ৰ ঔষধ লাভ কৰা বুলি দাবী কৰে, কিন্তু লেখকৰ মতে এনে সপোনত পোৱা ঔষধ ৰোগীয়ে ব্যৱহাৰ কৰা অনুচিত, কিয়নো এনেবোৰৰ কোনো বৈজ্ঞানিক ভিত্তি নাই। বৈজ্ঞানিক পদ্ধতিৰে পৰীক্ষা কৰা নহ'লে ৰোগীৰ বাবে ই বিপদজনক হ'ব পাৰে। 2 নম্বৰ, বাহ্যিক জীৱনৰ বাবে অপ্ৰয়োজনীয় বস্তুতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? উত্তৰ, বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। 3 মুকলি মন মানে কি? উত্তৰ, মুকলি মন মানে হৈছে চিন্তাৰ বিশালতা থকা এটা বহল মন। পুৰণা কথা এটাত আকৰ্ষিত হৈ লাগি নাথাকি নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱেই হৈছে মুকলি মন। 4 নম্বৰ প্ৰশ্ন, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে? উত্তৰ, ভূত প্ৰেত দেৱতা অপদেৱতা আদিৰ বাস্তৱ ভিত্তি নাই। এই কথা আধুনিক চিকিৎসা বিজ্ঞানে প্ৰমাণ কৰি দেখুৱাইছে। 5 নম্বৰ, আদিম মানুহে জুইৰ আৱিষ্কাৰ কেনেদৰে কৰিছিল? উত্তৰ, শিলত শিল দলিয়াই আদিম মানুহে জুইৰ আৱিষ্কাৰ কৰিছিল।